নিলে আপি বোলে গেল পলে মই আনা ধৰাটো যে কি হ'ব এই বেয়াও লাগে এটা খবৰ লওঁ নেকি আজি এসে খবৰ তাই লওঁ তা দেৰি পারে ও বেদারি ভাই বেদারি ভাই ও বেদারি ভাই মোর কথা কি কবি কে তো কথা তা শুনছো এ সামনে লাগা পলাই গেল লাগা না হ্যাঁ বুঝিলা ও মালিকে বলা পেদারি মই মাত্রা পেদারি কে রাখছে বেরিয়েছি মাটির মই মিয়া ভালো পাওয়া তার পিছনে মৌসুম মাংস হয়ে গেছে তাতে আনলে আনন্দ পাবো পেঁয়াজ উড়াইছে না আমার 10 টাকা গিয়েছে তাতে হচ্ছে মাটির টেনশন মিয়া ভালো হইব রাতে উঠলে উঠে বলো যে পেদারি উঠছুন মুখে তো বাতাইছি কিরমি হইছে বারবে তার দুটো জিগুড়ে হাই উড়ে তারপরে গেলে বস করবে তারপরে ও পেদারি ভাই মুখে বড় হাগিলাম তো মুখে গেছে যখন লিও বন্ধি তিনটে বুঝছি মাংস আমার কি হয়েছে এদের বহুত মরম করছিল বিরাট ভালো হয় মুখ বাপ্পা ও না ওই অপরণ কোন নিছিনা পলে গেছে অপরণ তারপরে মাংস বয়ে যাচ্ছে ওই আমার পেশেন্ট ম্যাডাম যদি মাংস রুকিয়ে আসো থাকি গেলে একটু মাংস নাই বাতো হয়ে গেল জমজাটা মাংস নিয়ে যাওয়া এই তোর গিরেরে লই গেছে না গাড়ি আনুছে এই পেতে দাও কথা আছে মূর্তি এনে কো লাগছে পেতে বার খানবাড়ি মাটি দাও তোমাকে না কিবে হারমানি গে তোমার যত লগে দিব গলে নালগে রম মাটি আছে র পেতে বার মন আছো হ্যালো ফকতে লাইভ ইয়াত এটা ডাঙৰ দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব এতিয়া মানে পেদেৰী বাৰ স্বামী অপহৰণ হৈছে আপোনাৰ লগত জলদি আহি যোৱাচোন হয় হয় ইয়াতে হয় আহি যোৱা হয় পেদেৰী ভাই সাংবাদিক আহি আছে এইখিনিতে ক'ৰবাত ঘৰ আছিল কোনখিনিত বা আছিল ধৰা ফোনটো কৰিলোঁ হেল্ল' আপোনালোকৰ ঘৰ কোনটো হৈছিল ঠিক আছে আমি আপোনালোকৰ বাটতে আছোঁ ঠিক আছে লগাই লোৱা কেমেৰাটো ঠিক কৈছে লগাই লওক আপোনালোকৰে নেকি পেদেৰী ভাই সাংবাদিক আছে ঠিক আছে পেদেৰী ভাই সাংবাদিক minuto lagi anak buat ini juga lagu alka ya lagu anak jangan mau lagi tuh biasa kan dulu nih আমি বস্তুখিনি ঠিক কৰি লওঁ tapi ঠিক আছে কৰি লওঁ অলপ মানে কি হৈছে ঘটনাটো পেদেৰী বাৰ ময়ো ভালকে নাজানো তাতে পৰা ক'ব পাৰোঁ আহি লওক পলাব গৈছে টিভি চাব চব চাইছোঁ নিজৰ পৰা স্বামী পলাই গৈছে টিভি চাব চবত চাইছোঁ পলাব গৈছে স্বামী পলাই গৈছে পলাই গৈছে নহয় অপহৰণ কৰি মাংস আনি দিছিল বোলে ৰাতি ৰাতি বোলে মাংস আনিব যাওঁতে বোলে মাংস আনিলে বোলে তাৰপিছত আলিয়ন দি গ'ল আলিয়ন বা যাওঁতে বোলে মানুহ আহি নাপাব আজি কিমান দিন হ'ল আজি 2 দিনে হ'ব বুলি কৈছিল অপহৰণে কৰিলে নে কোনোবাই মাৰি পেলালা অপহৰণ কৰিলে নিজেই গ'ল গম পোৱা নাই নহয় সেইকাৰণে আমি বোলো অলপ এইটো ভাইৰেল কৰি দিওঁ যদি কোনোবাই দেখা পায় তেতিয়াহ'লে আমি গম পাম তাকে আপোনাক অলপ ফোন কৰিলোঁ ঠিক আছে Sige, tuh lah mana pada gurau. Mati tuh gusuge. হয় দৰ্শকসকল আজি আমি উপস্থিত আছো দৰঙৰ এটা বিশেষ জায়গাত যিটো জায়গাৰ পৰা মানে কি এজন কি নাম আছিল
পেটেৰী বা স্বামীৰ নামটো কিবা আছিল হৰকান্ত। হৰকান্তক অপহৰণ কৰি নিছে আৰু কি আছিল মাইকীজনৰ নাম পেটেৰীৰ স্বামী হৰকান্তক তেখেতক অপহৰণ কৰি নিছে বা কোনোবাই লৈ গৈছে এতিয়ালৈ আমি গম পোৱা নাই আপোনালোকক দেখাই আছো আজি চাই লওক মই পেটেৰী বাইক মাতি দিয়াচোন অলপ জলদি পেটেৰী বাই ঘটনাটো অলপ কৈ দিয়কচোন আচ্ছা ধৰিব লাগিব নে কৰিব নালাগে দিয়ক কৈ দিয়ক ঘটনাটো এটা কথা হৈছিল নহয় যিটো ল'ৰা আহি থাকে আমিতো ঘৰক খেলি থাকোঁতে আমিতো মোক ক'লা একদিন যেতিয়া মোক ক'লা আৰু আপুনি পিঠাই বুলি মাতে আমি মাছলি এতিয়া আগত কৈছি যে দেউতাই পেলা দেউতাই বুলি কয় বাবেকে নামিলে পিঠাই বুলি মাতিব লাগে বোলে মোক কথা কাজিয়া হ'ব লাগে এতিয়া তাৰপিছতো মাছটো ঘটি পেলাই এনেকৈ মাংস চাংস লৈ আহি আৰু যদি মাছটো কোনোবাই নাই তাতে ল'ৰা আছে দেখা পালা বোলে উঠি লৈ যাওঁ বুলি দুদিনমান পাছত মই মানুহটোৰ কথা মই বাগানত দেখা মানুহটো বহুত পইচা হ'ব কিবা ডাকছো বেপাৰ কৰে বেপাৰ চেপাৰ কৰে ক'ত কি কৰোঁ নকয় ডাকছো ব্যৱহাৰ কৰে লাগে মোক আজি ঘুমটি দিয়া কথা বিষ্ণুতে ক'লা আমাৰ ভালটি যাই পইচা পাম এনে ভাং লৈ যায় ভাং ভাজিৰ তাতেও পইচা পাব এনেকৈ চলি আছে মানুহ নাই ইমান ভাল আছে আপুনি কিবা এই বিষয়ে আৰু কিবা গম পাইছে নে কাৰোবাৰ লগত কিবা কথা পাতিছে নে আপুনি এই বিষয়ে কাৰোবাৰ লগত কিবা কথা পাতিছে নে বাৰু আৰু কথা কোৱা নাই একো কাৰোৰ লগত কথা কোৱা নাই মানুহে কান্দা হৈ থাকোঁতে আহিল মানুহবিলাক আহোঁতে এতিয়া সাংবাদিক আহিল নহয় এই মোক মানুহ আনি দিব লাগে মোক আপোনালোকে চাই আছে আমাৰ ফকতীয়া লাইভ আপোনালোকে চাই আছে আজি আমি দেখাই গৈ আছো চাওক এজন মাইকীৰ স্বামী কেনেদৰে নিৰুদ্দেশ হৈছে বা কোনোবাই অপহৰণ কৰি লৈ গৈছে আপোনালোকে চাই থাকক আজি আমি সবিশেষ ঘটনা আপোনালোকক দেখাই যাই আছো চাই থাকক কেৱল লাইভ আৰু আপুনি কিবা ক'ব নেকি এই বিষয়ে আৰু ক'ব মানে মোৰ কথা কিবা কবি মোৰ এটা থাকিছে নহয় আকৌ বিয়া হ'ম আপোনাৰ কোনোবা এজনক ছোৱালীও আছিল যাক চাব হয় দৰ্শকসকল আপোনালোকে গম পাইছে এজন কেনেদৰে অসহায় ব্যক্তি এজনে মানে কি আজি এনেকুৱা অৱস্থা হৈছে যাৰ স্বামীক মানে এতিয়া অপহৰণ কৰি লৈ গৈছে যদি আপোনালোকে দেখা পায় আমাৰ আপোনালোকৰ ফোন নম্বৰ আছে নে ফোন নম্বৰ আৰু ফটো এটা দি দিব আমি নিউজত দি দিম আপোনালোকে দি দিব নাম্বাৰটো আমাক বাকী আৰু আপুনি কিবা ক'ব নেকি মই ক'ব নিবিচাৰোঁ যদিও এটা কথা ক'ব পাৰোঁ যাতে আমি যাতে সোনকালে ঘৰত আহি পায় মই চৰকাৰক অনুৰোধ জানো যাতে চাব লাগিব যিমান পাৰা মই সহায় কৰি দিব আৰু মই ফকতে লাইভ মোৰ ফালৰ পৰাই অনুৰোধ কৰিলোঁ যাতে পেটেৰীবাৰ স্বামী সোনকালে আহি ঘৰ উপস্থিত হয় 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 আৰু ঠিক আছে আপোনাক ধন্যবাদ জনালো এতিয়া আপুনি আৰু লাষ্ট কিবা ক'ব নেকি আপোনাৰ এইটো কিবা উগ্ৰপন্থী বা এনেকুৱা আপোনালোকে ফকতীয়া লাইভৰ পৰা আপোনালোকে সম্প্ৰচাৰ কৰি আছো চিধা সম্প্ৰচাৰ আপোনালোকে চাই আছে চাওক আপোনালোকে দেখাই দিয়ক কেমেৰা পাৰ্চন গাজৰৰ সৈতে কি নাম আছিল গাজৰৰ সৈতে চাই লওক আপোনালোকে পেটেৰী ভাই বাকী আপোনাৰ স্বামী এনে কি কৰিছিল আৰু বেলেগ কিবা কাম কৰিছিল কাৰোবাৰ লগত কিবা শত্ৰু হৈছিল নেকি আপুনি এনে কাৰোবাক আপুনি কিবা সন্দেহ ভাবিছে নেকি কাৰোবাক
সৃষ্টি হৈছে সন্দেহৰ ভাৱ এটা সৃষ্টি হৈছে গতিকে তাইকো সোধ কৰিব লাগে বোলে কিবা কৰিছে নেকি সিহঁতে গতিকে সন্দেহৰ ভাৱটো আমাক দূৰ কৰি দিব লাগে যাতে সিহঁতে যাতে একো কৰা নাই যাতে কৰিছে আমি সেইটো গম নাপাওঁ আমাৰ ঘৰটো মানে সেইটো আমাক বিচাৰ কৰি দিব লাগে কি হৈছে ঠিক আছে বাৰু ধন্যবাদ অ হয় দৰ্শকসকল আজি মই আপোনালোকক এটা সঁচা ঘটনা দেখাই গ'লো ইয়াৰ দৰমৰ এটা সঁচা ঘটনা যিটো মানে পেৰে পায় স্বামী এতিয়া নিৰুদ্দেশ হৈছে আপোনালোকে যদি ক'ৰবাত দেখা পায় তেতিয়া আমাৰ ইয়াত টিভি স্ক্ৰীণত আপোনালোকৰ নাম্বাৰ আৰু ফোন নাম্বাৰটো দি দিছোঁ আপোনালোকে য'তেই দেখা পায় ত'তে আমালৈ ফোন কৰিব ঠিক আছে ধন্যবাদ আজিলৈ ইমানতে সামৰিব ঠিক আছে ধন্যবাদ কামটো কৰিলি নে এইবিলাক ভাল হ'ব কিন্তু চলিয়া পইচা অলপ ল'ব লাগিছিল মালটো ল'ব লাগিছিল TRP-টো আমি ক'ব লাগিব যেনেকৈ নহওক বাঢ়াব লাগিব নহ'লে কি হ'ব তই মানে খৰচটো ল'ব লাগিব